হাই এভৰিৱান, কৃষ্ণ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি ৰাতিপুৱা মই গা মূৰ ধুই আজি স্কুললৈ যাবলৈ ওলাইছোঁ আৰু লগতে ভাবিছোঁ আপোনালোককো অকণমান লগ পাই যাওঁ ঘৰতে। এতিয়া ঘৰৰ পৰাই আৰম্ভ কৰি আছোঁ, যিহেতু আজি 15 আগষ্ট আৰু প্ৰকৃততে 15 আগষ্ট স্বাধীনতা দিৱসত আমি সকলোৱে আহক একেলগে মিলিজুলি এই উৎসৱটো পালন কৰোঁ। আৰু আপোনালোকক সেয়েহে মই আপোনালোকক সকলোলৈ মোৰ শ্ৰদ্ধা ভাল পোৱাৰ নমস্কাৰ জনাইছোঁ। আৰু আমি যাতে এই দিৱসটো ভালভাৱে সকলো শান্তিপূৰ্ণভাৱে এই উৎসৱটো পালন কৰিব তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এতিয়া ওলাইছোঁ মই স্কুললৈ। স্কুলতো অলপীয়াকৈ অকণমান আয়োজন কৰিছোঁ, তাতে কি পাৰোঁ দেখুৱাম। বলক স্কুলত পাৰোঁগৈ। এয়া আজি চাওক, বতৰো একদম শান্তি, চাৰিওফালে শান্তি, একদম নীৰৱ নিস্তব্ধ চাৰিওফালে পৰিৱেশ। এইখিনি আকৌ টিকাফটা ৰ'দ দি আছিলে, আজি আকৌ একদম পূৰা বতৰো ঠাণ্ডা কৰিছে। এয়া চাৰিওফালে বতৰ ঠাণ্ডা, প্ৰকৃতিৰ কি ৰূপ। আজি গাড়ী মটৰো কম, সেয়েহে মই আজি মিষ্টাৰ লগত স্কুটিতে যাব লাগিব। এয়া যাবলৈ ওলাইছোঁ দেই, মিষ্টাৰ লগত স্কুটিত, হোম মিষ্টাৰ লগত। বলক মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি সকলোকে আদৰাখাই ইমানতে ফুল পোৱাৰ লগে লগে তহঁতি নমস্কাৰ দিবা আৰু লগে লগে জনগণক গাবা দেই। এনেকে কৰিবি আৰু যাতে যত নালাগে প্ৰত্যেকখন স্বাধীন দেশৰ একোখন একোখন পতাকা থাকে। স্বাধীন দেশৰহে পতাকা থাকে। আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টত। সেইকাৰণে 75 বছৰ হ'ল। এই বছৰ আমি আকৌ এই পতাকা উত্তোলন কৰিছোঁ। এই পতাকা এইবাৰ কি হৈছে, 13, 14, 15, 13 তোমালোকে কোন তাৰিখে গৈছিলা? 13 তাৰিখে নগাহাট সেইফালে গৈছিলা, হয়নে নহয়? নগাহাট বজাৰ ওচৰৰ পৰা ঘূৰিলা। আকৌ অহা বছৰ কিন্তু এইদৰে নকৰে, মাত্ৰ অকল 15 আগষ্ট তাৰিখে কৰিব। বুজি পাইছা? এই 1947 চনৰ 15 আগষ্টত স্বাধীন হোৱাৰ আগে আগে আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ শাসনত আছিল, ইংৰাজৰ শাসনত। এই ইংৰাজৰ শাসনৰ পৰা মুক্ত হ'বৰ বাবে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু এইবিলাকে আন্দোলন কৰিছিলে। তাৰমানে ইংৰাজসকল আমাৰ ভাৰতবৰ্ষৰ পৰা যাবগৈ লাগে, আমাৰ দেশখন আমি চলাম, এই বুলি আন্দোলন কৰিছিল। এই মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰুৱে কেইবাবাৰো জেললৈ গৈছিলে। ইয়াতো কেতিয়াবা মানুহ জেললৈ যায় নে নাই? ইয়াত কেতিয়াবা কোনোবাই ডকাইত কৰিলে, চুৰ কৰিলে, বদমাছ কৰিলেহে যায়। কিন্তু ইহঁতে কিন্তু দেশৰ কাৰণে দেশৰ ত্যাগ কৰিছিলে। সেই ত্যাগ কৰি পিনে জেললৈ গৈছিল। বুজি পাইছেনে? আমাৰ অসমতো কনকলতা বাইদেউ কৈ গ'ল নহয়। কনকলতা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ তেওঁলোকে আন্দোলন কৰিছিলে। কনকলতাই বন্দুকৰ গহপুৰত
পতাকা উত্তোলন কৰিবলৈ যাওঁতে কি হ'ল বন্দুকৰ গুলি বুকুত পাতি লৈছিলে কেলে লৈছিলে যে আমাৰ দেশখন আমি স্বাধীন হ'ব লাগে আমাৰ দেশখন আমি চলাম আৰু সেইকাৰণে কি কৰিছিলে যেতিয়া পুলিচে ভয় দেখুৱাইছিলে সেই পুলিচলৈ ভয় নকৰি আগবাঢ়ি গৈছিলে আমাকো বন্দুক দেখুৱালে আমি ভয় কৰোঁ কিন্তু দেশৰ কাৰণে মৰিবৰ কাৰণে বুজিছেনে কি হ'ল আগবাঢ়ি গৈছিলে আৰু বুকুত পাতি লৈছিলে তেতিয়া তাৰ পাছত যোৱা মুকুন্দ কাকতি আৰু কেনেকুৱাকে পতাকাখন পৰিবলৈ দিয়া নাছিলে আকৌ পৰিব যে পতাকাখন আকৌ পাছৰজনে থাপ মাৰি ধৰিছিলে মানুহ মৰি যাব কিন্তু পতাকাখন পৰিবলৈ দিয়া নাছিলে সেইখন পতাকাই আজি আটকাকে উত্তোলন কৰিছিলোঁ সেই তেতিয়া পতাকাখন কিন্তু অলপ বেলেগ আছিলে দেই তেতিয়া আকৌ এই চক্ৰটো নাছিলে চক্ৰটো দিয়া আছিলে এটা জতৰ চিন এখন তিৰংগা পতাকা বুলি কয় তিনি বৰণীয়া জাতীয় পতাকা তোমালোকে পাইছানে নাই তিনিটা বৰণ আছে ওপৰটো কি মাজৰটো তলৰটো শ্যামল মাজত কি আছে এইটো অশোক চক্ৰ এই অশোক চক্ৰটো আৰনাথত থকা অশোক স্তম্ভৰ পৰা লোৱা হৈছে ধৰ্মৰ প্ৰতীক গেৰুৱা ৰংটোৱে সাহস ত্যাগ আৰু দেশ প্ৰেম সাহস মানে কি বুজাইছা আমাৰ দেশৰ মানুহবিলাক সাহসী দেশক প্ৰেম আছে দেশৰ কাৰণে জীৱন দিবলৈও কুণ্ঠাবোধ নকৰে এই কথাটো বুজাইছে এই গেৰুৱা ৰংটোৱে মাজৰ ৰংটোৱে কি বুজাইছে শান্তি আৰু সত্য আমাৰ অসমৰ মানুহবোৰ ভাৰতৰ মানুহবোৰ শান্তিপ্ৰিয় মানুহ ভাৰতৰ মানুহবোৰ শান্তিপ্ৰিয় মানুহ আৰু সত্য পথত চলে এইবিলাক বুজাইছে আৰু তলৰ শ্যামল ৰংটোৱে কি বুজাইছে আমাৰ ভাৰতবৰ্ষখন শস্য শ্যামলা কথাটো বুজাইছে অশোক চক্ৰত এইটো কি ৰঙেৰে আছে তাত ৰঙা ৰং নি অশোক চক্ৰটো কি ৰং ক ডাঠ নীলা ৰং এইটো ফুৰিজত আহে দেই ডাঠ নীলা ৰঙেৰে এইটো অঁকা তাত 24ডাল দণ্ড আছে 24ডাল দণ্ড আছে এই 24ডাল দণ্ডৰে কিন্তু অৰ্থটো বেলেগ বেলেগ আছে 24ডাল দণ্ডই 24 ঘণ্টা আমাৰ ভাৰতবৰ্ষখন ক্ৰমান্বয়ে চক্ৰ ঘূৰি থাকে নাই চকা বস্তুটো ঘূৰি ঘূৰি আগলৈ যায় নাই আমাৰ ভাৰতবৰ্ষৰো উন্নতিৰ পথত ক্ৰমান্বয়ে লাহে লাহে আগবাঢ়ি যোৱা কথাটো এই কথাটো বুজাইছে গতিকে ইমান ত্যাগৰ বিনিময়ত আমি জাতীয় পতাকাখন পাইছোঁ গতিকে এইখনক আমি সন্মান কৰা উচিত এইখন য'তে ত'তে তোমালোকে এতিয়া পাইছা নহয় য'তে ত'তে পেলাই নথবা ক'ৰবাত টেবুলত ক'ৰবাত য'তে ত'তে এই ক'ৰবাত ডাষ্টবিনত এইবোৰ পেলাই ধুনীয়াকৈ জাপি মেলি থৈ দিব লাগে কোনোবাই আকৌ টেবুল ক্লথ হিচাপে এনেকৈ পাৰিলে কিন্তু পুলিচে পালে ধৰি লৈ যাব ক'ৰবাত ক'ৰবাত আকৌ জাতীয় পতাকাখন লৈছে তাতে কোনোবাই পেচাব কৰি দিছে এইটো নেজানে যে বহুতে বুজি পাইছেনে নাই গতিকে এই কথাটো তোমালোকে আৰু জাতীয় পতাকা কেতিয়া কেতিয়া উত্তোলন কৰা হয় 15 আগষ্ট আৰু 26 জানুৱাৰী দুটা দিন আমাৰ বৰ মহত্বপূৰ্ণ ভাৰতবৰ্ষৰ কাৰণ বুজি পাইছে আজি তোমালোকক এইখিনি ক'লেও বৰ বেছি কৰি লাভ নাই 24ডাল দণ্ডৰে একোটা অৰ্থ আছে এই অৰ্থটো তোমালোকে জানিব নালাগে ভৱিষ্যতে তোমালোকে জানিবা বুজিছানে মই ইয়াতে কৈ মোক ক'বলগীয়া এইখিনি মই সামৰিলোঁ হাই এভৰিৱান আৰু আজি আমাৰ স্কুলৰ কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ আৰু মই ভাবিছোঁ ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে লাইক কমেণ্ট লগতে যিসকলে মোৰ নতুন প্লিজ 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 ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এয়া পতাকা উত্তোলনৰ পিছত এয়া ল'ৰা ছোৱালীবোৰক পাতলীয়া আহাৰ খাবলৈ